রাজাময় রাবণার পুত্রময় মহা পরাক্রমী মহা তেজস্বী মহি রাবণ অন্তিম আসলে খুব হলে মোর যত প্রজাপন ওই সেনা সকলে ও খান্তিরে জীবন যাপন করেছে নাকি কোন বাহির শত্রুয়ে আমার রাজ্য আক্রমণ রাজ্যর অবিবেক মাত্রা আপোনাৰ সুশাসনত ৰাজ্যৰ সকলো প্ৰজাগণে সুখে শান্তিৰে কটাইছে জীৱন। তাৰ বাবে চিন্তা নকৰিব মহাৰাজ। ৰাজ্যৰ সকলো প্ৰজাগণে আপোনাৰ এই জয়গান গাব ধৰিছে। ধন্য 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 মোৰ মন্ত্ৰী বৰ আজ মই অতিকে ধন্য বেলমন্ত্ৰী বৰ মনত ৰাখিব বাহিৰৰ শত্ৰুৱে যাতে আমাৰ ৰাজ্যত কোনো আক্ৰমণ কৰিব নোৱাৰে আৰু যদি কোনো বাহিৰা শত্ৰুৱে আমাৰ ৰাজ্যত কৰে আক্ৰমণ তাহলে তাৰ মুণ্ড মুণ্ড সেৱন কৰি নিক্ষেপ কৰিবা আমাৰ ৰাজ্যৰ চাৰি মেরে খোর পলমর কারো বেশ কত আমি অঙ্গ গ্রহণ বলো মহারাজ।